हेलो फ्रेंड, आज बनाब लैसो कचुर जालुकिया। या कचु मुठी लैसो, तार कारणे मसुर दालि अलप তিয়াই लैसो। एटा आलू लैसो, एटा बिलाही लैसो, अलपमान जालुक लैसो, নহৰু आदा पियाज এনেদৰে লৈ লৈছো। এনেদৰে কুকাৰত কচুখিনি দি 6-7টা হুচেল মাৰি ল'ম। অলপমান পানী দি লৈছো। এনেদৰে পেষ্ট বনাই লৈছো। দিছে 6-7টা হুচেল দি কচুখিনি তেলখিনি গৰম কৰি লৈছো। কেইটামান পাঁচফোৰণ দি লৈছো। পিঁয়াজ আদা নহৰু পেষ্টখিনি দি লৈছো। বিলাহীখিনি দি অলপমান দেৰি ভাজি ল'ম। জোখমতে নিমখ আৰু হালধি অলপ দি ল'ব। এনেদৰে ভাজি ল'ম। বিলাহীখিনি ভজা হৈ গৈছে। এতিয়া সিজাই লোৱা কচুখিনি এনেদৰে দি ল'ম। দি এনেদৰে লৰাই দিছো। অলপ উতল আহিবলৈ দিম। এইটোৱে এচামুচ জালুক দি ল'ম। আপোনালোকে যিমান জালুক জ্বলা খাব পাৰে সিমান জোখমতে দি ল'ব। জালুকখিনি দি এতিয়া অলপ দেৰি উতল আহিবলৈ দিম, অলপমান পানীখিনি শুকাবলৈ। এয়া দেখিছে আঞ্জাখিনি হৈ গৈছে। এতিয়া এটা বাতিত এনেদৰে কাঢ়ি লৈছো। आजा मैं बताऊं तुझे क्या रखा मैंने तेरा नाम नशा रखा। ओ जब जब बोले